তো গাইজ ফাইনেলি এতিয়া আমি ভাত খাব যাই আছোঁ আৰু মোৰ লগত আছে ভাৰ্চুদা। কোনে গেলা সদায় ফকতীয়াৰ বাহিৰে বেলেগ একো চিনি নাপায়। A few moments later. তো হে গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। তো আজি আমি গৈ আছোঁ মানে কি আমাৰ ওচৰতে হৈ আছে কেওটখন মিলত। তো দুদিনীয়া কাৰ্যসূচীৰে গোটেইখিনি হৈ আছে। তো আজি মই আপোনালোকক দেখুৱাম গোটেইখিনি। তো বলক, মোৰ লগত আছে ৰিজুমণি আৰু এইফালে আছে পংকজ। তো আমি গোটেইকেইটা গৈ আছোঁ চাব। গতিকে ভিডিঅ'টো শেষৰ পৰা আৰম্ভ নকৰোঁ বাৰু, দিনৰ পৰা আৰম্ভ কৰোঁ বলক। তো এইখন হৈছে এইফালে আপোনাৰ কেওট সন্মিলনৰ সোমোৱা প্ৰথমখন গেট, আৰু এইফালে লাইট চাইট দি দিছে, আৰু এইফালে আছে সেইখন এইফালৰ পৰা ডিমাকুছী ফালৰ পৰা এইফালে সোমাব পাৰে আপোনালোকে। ধুনীয়া তো আমি আহি থাকোঁতে লগ পাই গ'লোঁ ষ্টাৰ ভৰচু বিগ ফেন। থেংক ইউ। কি নাম আছে চেনেলটো? মোৰ ফানি মিক্স জেকে চেনেলটো সকলোৱে চাব। ইয়াৰ চেনেলৰ ভিডিঅ'বিলাক চাই থাকিব। আমি সকলোৱে এনেকৈ আগুৱাই যাব লাগিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ ফাইনেলি এতিয়া আমি ভাত খাব যাই আছোঁ আৰু মোৰ লগত আছে ভাৰ্চুদা একদম বিগ ফেন। তো এতিয়া আমি ভাত খাব যাই আছোঁ, খাই লওঁ, তাৰপিছত মই দেখাই আছোঁ বাৰু। তো গাইজ আমি আহি দুয়োজন বহি ল'লোঁ, ভাত দিলে, চব্জি দিলে আৰু খাই লওঁ। তো গাইজ ভাত চাত খাই ল'লোঁ আৰু এতিয়া ফাইনেলি আকৌ ইয়াতে আকৌ আহি গ'লোঁ। তো গাইজ ভাত খাই উঠি মানে কি তামোল যিমান যি হওক বা নহওক সেইটো নকওঁ, কিন্তু শিখৰটো খাব না বুলি কিবা এটা ভাল নালাগে, সঁচা কথা। তো আমি চিখৰ এটা খাই লওঁ, বাকী বাদ, কিন্তু আগতে চিখৰটো খাই লওঁ, অলপ চিধা কথা। খুৱাব কি খুৱাব মোক? কোনে গেলা গাইছ, ই সদায় ফকতীয়াৰ বাহিৰে বেলেগ একো চিনি নাপায়, সঁচা কৈছোঁ। ই ফকতীয়াৰ বাহিৰে বেলেগ একো চিনি নাপায়। এক চিখৰ এটা খোৱা পাইছোঁ 10 টকা এটা ওলাই নপৰে, বিদ্যা। তো এনেকৈ আহি পাই গ'লোঁ আমি, এতিয়া ফিল পাই গ'লোঁ। এতিয়া মই আপোনালোকক দেখুৱাম গোটেইখিনি। গান চান বাজি আছে, একো দেখা নাপায়, তো কপিৰাইট লাগিব পাৰে। চ' আমাৰ কি একো হোৱা নাই। তো দিনতে কিছুমান কাৰ্যসূচী গ'ল আৰু এইফালে পূৰা দেখাই পাইছে, চকী টকী পূৰা খালী হৈ আছে, আৰু ৰাতি কিবা প্ৰগ্ৰেম হ'ব মই দেখাই আছোঁ। তো বলক। Yori madat wali yori yaar pe kurbaye jin ishq mein ho hita dusra তো গাইজ এইমাত্ৰ যিকেইটা আপোনালোকে গান দেখা পালে, একচুৱেলি ক'ব নালাগে, ইমান ধুনীয়া মানে গান গায়। আৰু একচুৱেলি ইয়াৰ লাজটো অকণমান বেছি কাৰণে ই ইমান এটা হেৰি নকৰে, কিন্তু ধুনীয়া গান গায়। গতিকে আপোনালোকে অকণমান সহায় কৰি দিব আৰু ই যাতে অলপ আগুৱাই যাব পাৰে। গতিকে মই যিমানখিনি পাৰোঁ আপোনালোকক আগত দেখুৱালোঁ, আৰু নেক্সট টাইমৰ পৰা মই ইয়াৰ যদি পাৰোঁ মই সেনেকুৱা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। তো গাইজ এতিয়া চাই আছোঁ, দেখায়ো আছোঁ। তো ভোক লাগিল, মানে কিবা খাব আহিলোঁ। ইয়াতে পকৰি অৰ্ডাৰ, মানে পকৰি বনাই আছে, পকৰি খাম। আৰু আমি গোটেইকেইটা
কিমান আৰু চাই থাকিম হয় নাই ভোকো লাগে গতিকে ইঞ্জিনটো চলাব লাগিব না খাই লওঁ কি কৰি আছে এইটো গুণ কাম নাই আৰু ষ্টেটাছ চাই আছে কি মোৰ ষ্টেটাছ আৰু ভিডিঅ' চোৱাৰ বাহিৰে বেলেগ একো নাজানো তো গাইজ ফাইনেলি আহি পালে ফুল পকৰি হয় না একদম ই লেটো পেটো কৰি দিছি গোটেই চচ ঢালি কিনে খাই লওঁ দে আৰু না ঐ দুটা হৈ গৈছে জীয়া তাতে টকা থকা মানুহ পুৰা পাৰ্টি দিছে আৰু 20 টকাৰ খালে আৰু 20 টকাৰ খুজি আছে পংকজ গৰম 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 পকৰি খাই কিনে কেনে লাগছে সেইটো কোৱা মোক গৰম গৰম পকৰি খাই কেনে লাগছে কি হাঁহি থকাৰ বাহিৰে বেলেগ একো নাজানে একো কথাই ক'ব নাজানে ই খালি হাঁহি থাকে হাঁহি কি ভাল পায় মানে কি বুজি নাপাওঁ মিলনে খালি ফোনে কৰি থাকে কিবা ভাল পায় মই এটা কথা ক'ম ই নিজে ইউটিউবাৰ মানুহ লাখ লাখ টকা কামেই আছে ই হতাৰ মাই এই 20 টকা এই খৰচ কৰা টান পাইছে গাইজ মই লাখ টকা ইনকাম কৰিলোঁ ইউটিউবৰ পৰাই মই চাইকেল লৈ ঘূৰিয়ে নাথাকোঁ মই থাৰ লৈ ঘূৰিলোঁ হয় থাৰ তো ভিডিঅ'টো আজি ইমানেই আছিল যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব লাইক চব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব বাই বাই